ওভাৰ ব্ৰিজ আছিলে চ' হাইৱে লিফ্টৰ কথা কোৱা নাই আমি একদম মানে ভিক্ষাৰী চিষ্টেমত আহিছোঁ গম পাইছা নাই মানে ৰেগুলাৰ ভিক্ষাৰী আমি গম পাইছা নাই মই কিডনী বেচিবলৈ ৰাজি আছোঁ তাক 20,000 টকা দিম যদি কোনোবা কিডনী বেচা মানুহ আছে ওলাই দেখিছোঁ যি ট্ৰাফিক বা কেনেকৈ যাম বাৰু ইমান ট্ৰাফিকত তামাম বেংগলৰ ৰাস্তা বে তামাম অ' মাই ডগছ অ' বা কি কুকুৰ এনেকৈ নেটানে বে ছাৰ তো গাইজ মানে আমি গৈ আছোঁ আজি ফিল্ম চাবলৈ আৰু ভিডিঅ'টো ষ্টাৰ্টিং হৈছে এতিয়া 4টা বজাত আৰু একদম তামাম শুলোঁ লগৰ এটা ৰুমত আহিছিলোঁ আহি পেলাই কালি ৰাতি আহিলোঁ আহি পেলাই পাৰ্টি চাৰ্টি কৰিলোঁ ধামাকা আৰু এতিয়া শুলোঁ ত' ব'লক এতিয়া যাম অঁ নাই ৰখা আমাৰ বছ ৰেডি বাইক উলিয়ালে আৰু এতিয়া বছৌ অইলটো বনালা ইণ্ডিকেটাৰ লগালা কেইটকা ল'লা হে নতুন ইণ্ডিকেটাৰ নতুন জ্বলাই দেখুৱা আকৌ এইটো মালটো নতুন ব'লা ব'লা তেতিয়াহ'লে চ' গাইজ আমি বহি লওঁ বৰ্তমান গৈ লওঁ আগত যা বহি লওঁ ন ব'লক তেতিয়াহ'লে বাছ চলে ওলাই দেখিছোঁ যি ট্ৰাফিক বা কেনেকৈ যাম বাৰু ইমান ট্ৰাফিকত তামাম ট্ৰাফিক এটা হৈ আছে একদম এইকণত ঠিক আছে এতিয়া স্কুলৰ মানে ছুটি দিছে যে 4টামান বাজিছে আৰু ত' ব'লক তেতিয়াহ'লে আপোনালোকে চাই থাকক আমি গৈ থাকোঁ নে কি বলতা হাই বেংগলৰ ৰাস্তা বে তামাম অ' মাই ডগছ অ' বা কি জঁপিয়াইছে কি ধুনীয়া ৰাস্তা অ' মাই ডগছ উৱাই কি জঁপিয়াইছে বা এনেকুৱা জম্পিং বাপৰে বা চ' আপোনালোকে দেখা পাইছে বেংগলোৰ ৰোড কি ধুনীয়া চ' ব'লক তেতিয়াহ'লে চ' গাইজ আমি পাই গ'লোহি মেইন ৰাস্তা আৰু মেইন ৰাস্তা মানে মেইন ৰাস্তাটো কি বুলি কয় ইংলিছত মেইন ৰাস্তা বুলিয়ে কয় ন ঠিক আছে বাৰু তেতিয়াহ'লে আমি আহি গ'লোঁ মেইন ৰাস্তা পাই গ'লোঁ আৰু বেছি দিন নালাগে আৰু 15 মিনিটমান লাগিব ইয়াৰ পৰা আমি তাক গৈ আছোঁ এটা মলত মানে মুভি চাবলৈ চ' আপোনালোকে চেক কৰি থাকক আৰু ধুনীয়াকৈ ভিডিঅ'টো এনজয় কৰক তেতিয়ালৈকে আমি গৈ লওঁ নে কিয়া বলতা লগৰবিলাক গ'ল মানে পইচা উলিয়াবলৈ চ' মই ৰাস্তাত শিকাই আহি আছোঁ মই উলিয়ালোঁ তাৰপিছত লগৰবিলাক আহি আছে আৰু সেইফালে সেইটো লগৰটো সেই বাইকত বহি আছে আপোনালোকে চাওক ত' গাইজ ফাইনেলি আমি আহি পাই গ'লোহি মেইন ৰোড আৰু এতিয়া হাইৱে পাই গ'লোঁ বেছি সময় নালাগে আপোনালোকে চাই থাকক তেতিয়াহ'লে ভিডিঅ' চেক কৰক একদম ধুনীয়া ৰাস্তা ধুনীয়া ক্লাইমেট এটাও হেলমেট নাই হেলমেট কোনো পিন্ধা নাই তিনিজন বহি আছোঁ ঠিক আছে আৰু আপোনালোকে ভিডিঅ' চেক কৰক চ' ফাইনেলি আমি গৈ পাই পেলাই আপোনালোকক দেখাই আছোঁ লেটছ গো এইখন এখন অভাৰ ব্ৰিজ চ' গাইজ এইখন মানে এখন অভাৰ ব্ৰিজ আছিলে চ' হাইৱেৰ ওপৰেদি মৰিয়া লাগিলে অভাৰ ব্ৰিজখন চ' আপোনালোকেও অকণমান এনজয় কৰক অভাৰ ব্ৰিজখন কেনেকুৱা পালে একদম ক্লাইমেটত এইজনৰ ওপৰত বৰষুণ হৈ আছে একদম ক'লা ধুনীয়া লাগিছে বাৰু চাই চ' আপোনালোকে চেক কৰক এইফালে আমাৰ ড্ৰাইভাৰ চিকিউৰিটি গাৰ্ড খালে খুৱাই দিবি আকৌ পোৱালি
মুভি তোমাৰ TVR যে 15-20 মিনিট বহুত সময় লাগিব তুমি ক'ত আছা একজেক্টলি কোৱা আচ্ছা এইটো কি আছিলে তোমালোকৰ মলটোৰ নাম ব্ৰিগেড অৰিয়ন PVR ন ৰিলায়েন্স ডিজিটেল লিফ্টৰ কথা কোৱা নাই আমি একদম মানে ভিক্ষাৰী চিষ্টেমত আহিছোঁ গম পাইছা নাই মানে ৰেগুলাৰ ভিক্ষাৰী আমি গম পাইছা নাই মানে একদম ভিক্ষাৰী চিষ্টেমত আহিছোঁ ঠিক আছে বাৰু হ'ব তেতিয়া ঠিক আছে তুমি কাম এটা কৰা তুমি সোনকালে আহিবা তেতিয়া আমি অকণমান ঘূৰি লওঁ টিকেট চিকেট কৰি লওঁ ন অ'কে ঠিক আছে থেংক ইউ জল্দি আহিবা অ'কে ব'ল তেতিয়া টিকেট চিকেট কাটি লওঁ আৰু ন বঢ়িয়াকৈ ঐ ব'লা আমাৰ চাৰে টিকেট কৰিব আহি অৱস্থা চোৱা গেলা কি চাওঁ কি নাচাওঁ হৈ আছে এইটো এটা ছাৰ অ' ছাৰ এই খেলা ছাৰে মানে অৱস্থা বেয়া বুজিছা নাই টিকেটে নাই এতিয়া আহিছোঁ দেৰিকৈ চ' ব'লক টিকেটটো বুক কৰি লওঁ আৰু আপোনালোকে মলটোৰ ভিউ এটা লৈ লওক তেতিয়ালৈকে কি হ'ল মুতৰাকেইটা ফিল্ম ষ্টাৰ্টেই হয় মুতিব গৈ আছে বোলে অকণ খেলি যাওঁ নেকি বাৰু অলপ খেলি দিম নেকি নে কি বলতা হে পিতাই দা অ' বছ চাওঁ মুখখন এফালে চাই দে এখন মালখোৱা আৰু পাৰ্টি কৰা আৰু এইবিলাক হৈছে কি বুলি কয় এইখিনি মেনুৱেল তাৰে আমি এইটো এটা অৰ্ডাৰ কৰিলোঁ আৰু এটা কোনটো পিঠা এটা আৰু কিবা কিবি অৰ্ডাৰ কৰিছিলোঁ টোটেল 3টামান হ'ল আৰু এটা আই থিংক এইটো চ' এইখিনি মেনুৱেল এইখিনি অৰ্ডাৰ কৰা হ'ল আৰু এইফালৰখিনি অৰ্ডাৰ কৰা হৈ গ'ল এটা নুডলছ আৰু মানে এনেকৈ চব মিলাই 3টা চ' এইখিনি মেনুৱেলটো চাই লওক তাৰপিছত তেতিয়া ব'লক তেতিয়া আমি খাই লওঁ তেতিয়ালৈকে আপোনালোকে এনজয় কৰক বেয়া সোমাইছোঁ আৰু বা গেলা কুকুৰো এনেকৈ নেটানে বে ছাৰ অ' ছাৰ এইফালে চোৱা আকৌ তই বনাই থাক তই বনাই থাকিব কি যায় পাৰিছে নাই খাবলৈ বা ইচ চুবাইছে যোৱা সেইটো মানে ডোণ্ট ৱাৰি ঠিক আছে গাইজ আপোনালোকে ভিউটো চেক কৰি থাকক তেতিয়ালৈকে আৰু আমি খাই লওঁ তেতিয়াহ'লে ধুনীয়াকৈ ন চ' আমাৰ ফিল্ম চোৱা হৈ গ'ল আৰু পাৰ্টি চাৰ্টি হৈ গ'ল এতিয়া বৰ্তমান গৈ আছোঁ পাৰ্কিঙত আৰু যাওঁ এতিয়া আৰু এটা পাৰ্টি আছে অকল চিকেন গ্ৰিল চ' ব'লক তেতিয়া আপোনালোকে সেইটো পাৰ্টি এনজয় কৰক আৰু তেতিয়ালৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ব'লক তেতিয়াহ'লে আমি ওলাই লওঁ আৰু আণ্ডাৰগ্ৰাউণ্ডত যাব লাগিব পাৰ্কিং চ' ব'লক লেটছ গ' চ' ফাইনেলি আমি ওলালোঁ যাবলৈ আৰু এতিয়া গৈ আছোঁ ব'লা কি হ'ল গাড়ী চলাব নোৱাৰিব নেকি কেনিবা সেইটো এক্সিট দেখুৱাই আছে দেখোন এইফালে এই ইমান ডাঙৰকৈ এক্সিট লিখি থোৱা আছে এইফালে এক্সিট হ'ব নেকি পাৰ্কিঙো এনেকুৱা পাৰ্কিং হৈছে নাই ইমান ওখ অ' মাই গড গাড়ী উঠিবনে নাই 3টা মানুহ না 20,000 টকা লাগে ল'ৰাটো হা গতিকে মই তাৰ কাৰণে মোৰ লগৰ লগৰীয়া ভাইটি হিচাপত কৈছোঁ মই কিডনী বেচিবলৈ ৰাজি আছোঁ তাক 20,000 টকা দিম যদি কোনোবা কিডনী বেচা মানুহ আছে লোৱা মানুহ আছে তেতিয়া মই বেচিবলৈ ৰাজি আছোঁ তাক 20,000 টকা দিহে ইমান পইচা আছে কিন্তু এইবিলাক ক্ষেত্ৰত মানে পইচা নাই হা ডান 20,000 টকা এখন জুম কৰি বনাম ইমান দয়ালু চাইছোঁ নাই এনেকুৱা দাদা হ'ব লাগে এটা হয় নাই এনেকুৱা লগৰ হ'লে ভিডিঅ' কৰি থাকিবি কেলা পাছত শুকাই যাব কাহি কেলা মই পাচন্দ নকৰিবি খকুৱাকেইটা কমচে কম পৰঠাটো আহিবলৈ দিয়া মই আকৌ খকুৱা নহয় দেই মই সৰু পিছে খাওঁ ন ভালকৈ খোৱা দেই বা বঢ়িয়া দিছ চাওঁ পোৱালি মুখখন চাওঁ ট'টেলি মানে
ये 3 आदमी का 3 टिश्यू दिया है পুৰা ফিনিছ মানে এতিয়া হাড়িটো থাকিবলগীয়া মানে অৱস্থা নাই এনেকুৱা বেয়াকৈ দিয়া মইতো মানে ভাবিছোঁ হাড়িকেইটা চাফা কৰি থৈ যাওঁ একেবাৰে বাচন চাচন দি যায় চাইছ নাই কিমান খালি কৰি থৈ দিছে সিহঁতি হে মালটো বঢ়িয়া হৈছে খাই চল তো গাইজ ফাইনেলি খাই বৈ হৈ গ'ল এতিয়া যাওঁ ৰুমলৈ আৰু ৰুমলৈ যোৱাৰ আগত আৰু দুটা কাম মানে আছে আৰু শ্বপিং টপিং কৰি লওঁ মানে লগৰ এটা কাপোৰ চাপোৰ ল'বলগীয়া আছে লৈ মেলি তাৰপিছত তো ফাইনেলি ৰুমত গৈ লগ পাম তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো এনজয় কৰক আৰু তো ব'লক এতিয়া আৰু ৰাতি হৈ গ'ল ওলাইছিলোঁ আমি 2টামান বজাতে বৰ্তমান এতিয়া ৰাতি হৈ গ'ল আপোনালোকে ভিডিঅ'টো চেক কৰি লওক এবাৰ তো গাইজ আপোনালোকে চালে কিমান পটককৈ দাড়ি চাড়ি কাটি একদম ফ্ৰেছ হৈ আহি গ'লোঁ আৰু এতিয়া হে চলিতো কি দেখাম নেদেখাম আৰু এতিয়া একদম ধুনীয়াকৈ ফ্ৰেছ হৈ গ'লোঁ আহি পাই গ'লোঁ ৰুম পুৰা একদম ভাগৰ আৰু এতিয়া বৰ্তমান যাওঁ একদম গা পা ধুই আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম যদি ভিডিঅ'টো ভাল পালে চাই পেলাই তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তাৰপিছতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে তাৰপিছত আৰু এতিয়া একদম পূৰা ভাগৰ হৈ গ'ল খাই বৈ একদম পূৰা ষ্টাইলটো আপোনালোকে জনাব কমেণ্ট এটা কৰি ক'ব ডাইৰেক্ট কেনেকুৱা লাগে দি পেলাই ঠিক আছে তেতিয়াহ'লে এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ঠিক আছে বাই বাই